হেল্ল' বন্ধুসকল, মই আজি বনাবলৈ লৈছোঁ ছাগলী মাংস আৰু ৰুটিৰ ৰেচিপি এটা। ইয়াৰ বাবেনো মোক কি সামগ্ৰী লাগিব চাওঁচোন আহক এবাৰ। এটা বলত মই 2 কাপ আটা লৈছোঁ। ইয়াতে মই যোগ কৰি দিম এচামুচ জৌ আটা, এচামুচ ৰাগী আটা, এচামুচ চাটু আৰু এচামুচ বাজৰা আটা আৰু নিমখ। আৰু এই আটা মঠিবলৈ মই একেবাৰে গৰম পানী ব্যৱহাৰ কৰিছোঁ। গৰম পানী ব্যৱহাৰ কৰি আটাখিনি কচিলে বৰ ধুনীয়া কোমল ৰুটিকেইটা হ'ব। আটাখিনি মঠোতে চাৰিওফালে পানীখিনি ভালদৰে মিহলাই ল'ব আটা গুড়িখিনিত, আৰু তাৰপিছতে আটাখিনি ভালদৰে মঠি ল'ব। মঠি হৈ যোৱাৰ পিছতে আটাখিনি অলপ দেৰি থৈ দিব পাৰে আপোনালোকে। মই টাৱাখন গৰম হ'বলৈ দি থৈছিলোঁ, আৰু টাৱাত মই ৰুটিখিনি সেকি ল'ম ভালকৈ। ৰুটি হৈ গৈছে। ৰুটিকেইটা মই গেছতে এতিয়া ভৰাই থ'ম। এইপিনে ছাগলী মাংস বনাবলৈ লৈছোঁ। ইয়াৰ বাবে মই লৈছোঁ আধা কেজি ছাগলী মাংস, 2টা পিঁয়াজ আৰু 2টা বিলাহী। নহৰু এচামুচ, আদা এচামুচ, মিট মছলা এচামুচ, কাশ্মীৰী লাল মিৰ্চ, পেপ্ৰিকা, আপোনালোকে জলকীয়াও ব্যৱহাৰ কৰিব পাৰে। ইয়াতে মই মিঠাতেল ঢালি দিছোঁ, নিমখ সোৱাদ অনুসৰি, গোটেইখিনি ভালদৰে মিহলাই ল'ব। খুব সহজতে আৰু বৰ ধুনীয়া হৈ যোৱা এটি ছাগলী মাংসৰ ৰেচিপি হয় এইটো। খাই খুব ভাল লাগিব, ধুনীয়া হয়। গেছৰ ফ্লেমটো হাইতে ৰাখিব। পানীখিনি শুকোৱালৈকে ভালদৰে মাংসখিনি পানীটো শুকাবলৈ দিব। ইয়াতে মই হালধি এচামুচ যোগ কৰি দিছোঁ। ইয়াতে মই দিছোঁ ডাঙৰ ইলাচি এটা, সৰু ইলাচি 2টা, লং আৰু ডালচেনি ভালদৰে গুড়ি কৰি ল'ব। মছলাখিনি ছাগলী মাংসত ঢালি দিব। ভালদৰে মিলাই ল'ব। পানীখিনি শুকাই গৈছে। মই ইয়াত নহৰু 2টা যোগ কৰিছোঁ। আপোনালোকে নিদিলেও হ'ব, মন গ'লে দিব পাৰে। মই ইয়াত পানী 1 কাপ আৰু আধা ব্যৱহাৰ কৰিছোঁ।
লগাই দিব ফ্লেমটো হাইতে ৰাখিব 2টা হুইসেল মৰাৰ পিছতে ফ্লেমটো লো কৰি দিব আধা ঘণ্টাৰ মানৰ কাৰণে এতিয়া চাওকচোন ছাগলী মাংসখিনি কি ধুনীয়াকৈ হৈ গৈছে ইয়াত যদি পানী থাকে পানীটো আপোনালোকে মাৰি ল'ব অলপ আহকচোন এতিয়া পৰিৱেশন কৰোঁ মই লৈছোঁ 2টা ৰুটি ছাগলী মাংস তৰকাৰী আগলৈ দৰে ধুনীয়া ধুনীয়া ভিডিঅ' চাই থাকিবলৈ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ